জানৰ মানুহ প্ৰাণৰ মানুহ এই চেনেল আৰু পেজৰ প্ৰত্যেকজন শ্ৰোতা দৰ্শকক মই শিখামূলীয়ে আন্তৰিক অভিবাদন জনাইছোঁ। আজিৰ এই বিশেষ দিনটোত আমি দুটা পদক্ষেপ লৈছিলোঁ। মই কালিও জনাইছোঁ আৰু আজিও অৱগত কৰিছোঁ। আজিৰ এই শিল্পী দিৱসৰ পবিত্ৰ দিনটোত আমি প্ৰথম পদক্ষেপ হিচাপে দুটা গান, এটা আধুনিক গীত আৰু এটা বিহু গীতৰ কাম আমি আৰম্ভ কৰিছোঁ ইয়াতে। আৰু দ্বিতীয়টো পদক্ষেপ হিচাপে সঁচা চেতনাৰে, সংবেদনশীলতাৰে, দায়বদ্ধতাৰে শিল্প জগতখনত কাম কৰি যাবলৈ ওলাই অহা, তাৰ লগতে নতুনক গতি দিব খোজা এজন বিশেষ ব্যক্তিক আমি এইবাৰৰ শিল্পী প্ৰাণ সন্মানেৰে সন্মানিত কৰিব খুজিছিলোঁ। আৰু সেই উপলক্ষত আমি আজি আমন্ত্ৰণ জনাই পেলাই আনিছিলোঁ চেনেলৰ মজিয়ালৈ সকলোৰে পৰিচিত এজন সু অভিনেতা আৰু অভিনয় জগতখনত নতুনকৈ বহুত কষ্ট আৰু সংগ্ৰাম কৰি পেলাই তেওঁ সফল হ'বলৈ কাৰণে সক্ষম হৈছে আমাৰ দৃষ্টিত। সেইবাবে আমি তেখেতক আজি আমন্ত্ৰণ জনাই আনিছিলোঁ। আৰু তেখেত আন কোনো নহয়, জনপ্ৰিয় ধাৰাবাহিক বৰষুণ ধাৰাবাহিকখনত এটা মুখ্য চৰিত্ৰত অভিনয় কৰি থকা আমাৰ সকলোৰে পৰিচিত অৰ্ণৱ বৰুৱা চৰিত্ৰটোত আৰু ইভাগে বংকিম শইকীয়া। বংকিম দাক আমি আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। প্ৰথমতে বংকিম দাৰ পৰা আজিৰ দিনটোৰ বিশেষ প্ৰতিক্ৰিয়া অকণমান জানিব খুজিছোঁ। হয়, পোনপ্ৰথমে বহুত ধন্যবাদ। মোক শিখাই বহুত দিনৰ আগতেই যোগাযোগ কৰিছিলে আজিৰ প্ৰগ্ৰেমটোৰ বিষয়ে। আৰু আজি এটা ভাল দিনত, আজি শিল্পী দিৱস 17 জানুৱাৰী, আমাৰ জ্যোতিপ্ৰসাদ আগৰৱালা ছাৰ 1953 17 জানুৱাৰীত তেওঁ মৃত্যুবাৰ্ষিকীত আজি এই শিল্পী দিৱস উদযাপন কৰা হৈছে। আৰু খুবেই ভাল লাগিছে মোৰ। আৰু মোক যে ইমানখিনি মৰম দিছে, মই তাকে শিখাক বোলো সুধো মই আজি, তুমি মোক কিয় ভাল পালা কোৱাচোন বাৰু। আৰু আমাৰ অসমত আৰু তাৰকা আছে, আৰু কলাকাৰ আছে, আৰু আৰ্টিষ্ট আছে, তুমি মোৰ চৰিত্ৰটো ইমান কিয় ভাল পালা? তাৰ মুখ্য কাৰণটোৱে হৈছে সংবেদনশীলতা আৰু সংগ্ৰাম। আপোনাক মই আগতে 2-4টামান ইণ্টাৰভিউত আপুনি যেতিয়া কৈছিল, মই তেতিয়া দেখিছিলোঁ যে আপুনি অভিনয় জগতখনত হঠাতে ভুমুকি মাৰিছিল। মানে খুব হঠাতে, আগৰ পৰা কোনো আপোনাৰতো মানে দিশকেইটা বেলেগ। আপুনিতো বেলেগ এটা 2-3টা দিশত আপুনি কাম কৰি আছিলে। তো সেই দিশকেইটাৰ বিষয়েও হয়তো সকলোৱে অলপকৈ পৰিচিত। তো তাৰ উপৰিও আপুনি ইমান হঠাতে আৰু ইমান সচেতনতাৰে এটা চৰিত্ৰ, তাত এখন ধাৰাবাহিকৰ এটা চৰিত্ৰ সুন্দৰভাৱে, আচলতে দেখিছোঁ কিছুমান এতিয়াৰ যিবিলাকে কৰি আছে, বহুত দিন কৰি যিটো পৰা নাই, আপুনি ইমান হঠাতে আহি পেলাই আজি আপোনাৰ সুন্দৰ কৰি পেলাই তাতে কাম কৰি আছে, চবেই চাইছে, আপোনাক ভাল পাইছে। আচলতে মই সেই আপোনাৰ যিটো সংবেদনশীলতা, যিটো দায়বদ্ধতা আৰু যি সংগ্ৰাম, সেইখিনিক সন্মান জনাই পেলাই মই আপোনাক নিৰ্বাচিত কৰিছোঁ, বা আমাৰ নতুনৰ কাৰণে অলপ উৎসাহ দিবৰ কাৰণে, বা নতুনে যাতে সেই সংগ্ৰামখিনিক বুজি পাবৰ কাৰণে আপোনাক আজি এই অনুষ্ঠানলৈ কাৰণে মাতি আনিছোঁ। বহুত ধন্যবাদ। হয়, এতিয়া প্ৰথমতে আমি যিহেতু কৈছোঁ যে আপুনি কেইবাটাও দিশৰ লগত জড়িত, বা সেই কেইটা দিশতে আপুনি সফল বুলিয়ে কৈছোঁ, সফল হ'বলৈ কাৰণে সক্ষম হৈছে। তো আপোনাৰ পৰাই আমি জানিম আপুনি কি দিশত কেনেধৰণেৰে জড়িত। অভিনয়টোতো আমি দেখি আছোঁ, কিন্তু কি দিশত কেনেধৰণেৰে জড়িত, বা সেই দিশকেইটাত আপোনাৰ যিটো সংগ্ৰাম, সেই সংগ্ৰামখিনি নতুনৰ বাবে আপুনি কেনেকৈ আগবঢ়াই দিব, বা নতুনৰ কাৰণে আজিৰ এই শিল্পী দিৱসটোত, মানে এনেকুৱাতো নহয় যে গান গালে নাচিলেই যে শিল্প, সেইটো নহয়। মানে ভালকৈ খাব জনাটো এটা কলা বা শিল্প। সেই গোটেই দিশখিনিক আপুনি আপোনাৰ কথাৰে বা আপোনাৰ সেই কেইটামান দিশৰ জৰিয়তে আপুনি কেনেধৰণেৰে নতুনৰ বাবে এটা বাৰ্তা দিব, সেইখিনি আপোনাৰ পৰা জানিবলৈ বিচাৰিছোঁ।
তুমি যিটো সংগ্ৰাম কথাটো ওলালে জীৱনত মই ভাবোঁ যে সংগ্ৰাম নহ'লে তুমি যেতিয়া তুমি এটা ডেষ্টিনেশ্যন এটা পাই যোৱা বা তুমি যেতিয়া সফল হোৱা সেই সফল হোৱাৰ আচল তুমি মিঠা অনুভৱটো নোপোৱা যদি তুমি সংগ্ৰাম নকৰা হয় নে নাই এতিয়া মোৰ দিশকেইটা যদি ক'বলৈ হয় মই এখন বহুত সৰু ঘৰৰ পৰা ডাঙৰ দীঘল হোৱা মোৰ দেউতাই সাধাৰণ চাকৰি কৰা আৰু আমিতো সংগ্ৰাম কৰি ধৰা আমাৰ পঢ়া শুনা কমপ্লিট কৰিলোঁ আৰু পঢ়া শুনাৰ মাজতেই যিহেতু মই ঘৰখনৰ ডাঙৰ ল'ৰা মোৰ ভাইটি এজন আছে মোৰ মা দেউতা ভাইটি আৰু মই মোৰ ভাইটি স্কুলত আছিলে ময়ো স্কুলতে আছিলোঁ যেতিয়া মই মেট্ৰিক পাছ কৰাৰ পাছত তেতিয়া ঘৰত অলপমান অভাৱ অনাটন হৈছিলে সেইখিনি সময়ত মই ডিচাইড কৰিলোঁ যে মই লাইফটো কিবা এটা কৰিব লাগে যেনেকৈ নহওক কিয় মই পইচা ঘটিব লাগে তেতিয়া মই ফ্লাইটত চাকৰি কাৰণে মই মাথা মাৰিলোঁ যে কিবা নহয় কিবা এটা কৰিব লাগিব আৰু এই লাইনটো যিহেতু অলপমান ভাল লাগিছে মই কৰি চাওঁ তেতিয়া মই 20 বছৰ বয়সত মই 21 কমপ্লিট হোৱা নাছিলে তেতিয়া 2010 এতিয়া মই 32 2010ত মই কামৰ সূত্ৰে মই বম্বে গ'লোঁ ট্ৰেইনিঙৰ কাৰণে তাতো মই বহুত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ল আমাৰ আৰ্থিক অৱস্থাৰ বাবে কিন্তু যিয়ে নহওক কিয় মই ভাবিলোঁ যে এদিন নহয় এদিন মই কষ্ট কৰি গ'লে সফল হ'ম আৰু সেই হিচাপত মই কষ্ট কৰি গ'লোঁ মই এইটো নাভাবিলোঁ যে মই আজি কষ্ট কৰিম কালি কষ্ট কৰিম পৰহি কষ্ট কৰিম মই এইটো ভাবিলোঁ যে তাৰ 5 দিনতো মই ভাল দিন দেখিম তো সেই ভাল দিনটোৰ কাৰণে মই কৰি গ'লোঁ আৰু কৰি যাওঁতে মই এদিন চাকৰি পালোঁ তাতে চাকৰি পোৱাৰ মই দিল্লী আহিলোঁ দিল্লীত চাকৰি কৰিলোঁ আৰু সেই চাকৰি মই 2014 চনত মই ভাৰতৰ বাহিৰত গ'লোঁ বিদেশলৈ গ'লোঁ বিদেশত মই 7.5 বছৰ আছিলোঁ এবাৰ ৱৰ্ল্ড কাপ হৈ গ'ল কাটাৰ সকলোৱে জানে মই কাটাৰত আছিলোঁ 7.5 বছৰ আৰু খুব ভাল লগা এটা অনুভৱ কাৰণ আমাৰ অসমৰ মানুহ আমি যেতিয়া বাহিৰত যাওঁ আমি নিজৰ কালচাৰটোকে দেখি থাকোঁ কিন্তু বাহিৰত গ'লে আমি এইটো নহয় যে বেলেগ এখন দেশ চাম কিন্তু এইটো হৈ যায় লগতে সেই দেশবাসীৰ পৰা আমি কিবা এটা নতুনকৈ শিকিবলৈ পাম কৰোনাৰ ছেকেণ্ড ৱেভত মই ভাবিলোঁ যে মই ইউটিউব কৰিম বুলি ইউটিউব কৰাৰ ৰিজনটো এইটো হ'ল যে এইখিনি সময়ত মই দেশ বিদেশে ঘূৰি ফুৰিছিলোঁ আৰু মই ভাবোঁ যে যদি মই এনেকৈ ঘূৰি ফুৰোঁ আমাৰ অসমবাসীক মই দেখাওঁ ক'ত গৈছোঁ সেইটো আৰু এটা ভাল কথা হ'ব তেতিয়া আল্টিমেটলি গৈ পেলাই আপুনি নতুনখিনিক অকণমান প্ৰেৰণা আৰু উৎসাহ দিবলৈ কাৰণে সেইটো হয় আৰু সময়কো নাছিলে কৰিবলৈ মই বোলে সেইটোও কৰি চাওঁ আৰু ৰাইজে আদৰি ল'লে মানুহে ভাল পালে তেনেকৈ মই ইউটিউবৰ জাৰ্ণি কৰি আছোঁ এতিয়াও সময় কম পাওঁ এতিয়া সিমান কৰিবলৈ কাৰণ কাম বহুত বাঢ়ি গৈছে এতিয়া এক্টিঙত মানে কি হয় চিৰিয়েলত আমাৰ ডেইলিয়ে শ্বুটিং থাকে আৰু মুখ্য চৰিত্ৰত থাকিলে শ্বুটিংটো অলপ বেছি হয় তেতিয়া বেলেগত সময় দিবলৈ অলপমান নাটনি হৈ যায় তাৰ মাজতে আকৌ মই যোৱা বছৰ ডিচেম্বৰত মই মোৰ এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খুলিলোঁ গম পোৱা চাগে তুমি হয় আয়ুষ্মান হয় গুৱাহাটীৰ যিসকলে জানে আৰু অলপ জেগাটো কৈ দিলে হয় আমাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰখন আছে এখন নাম হৈছে আয়ুষ্মান গ্ৰ'চাৰী এণ্ড ফুড হাব আছে জুৰোড তিনিআলি গীতানগৰ থানাৰ অপজিটত হয় তো সেইখন খুলিলোঁ আৰু সেই ক্ষেত্ৰত মই অলপমান সময় কম পাওঁ সময় নাটনি হৈ যায় কিন্তু যিমান পাৰোঁ মই চেষ্টা কৰোঁ এতিয়া আৰু কেইটামান প্ৰজেক্ট মই এক্টিঙৰ ক্ষেত্ৰতে আহি আছে সেইখিনিও কৰি আছোঁ 2টা গানো কৰিলোঁ যোৱা মাহতে গান কৰিলোঁ 2টা তো সেইখিনি কামৰ ব্যস্ততাত মানে অলপ দিগদাৰ হয় বাকী কৰি আছোঁ কামখিনি ইউটিউবৰ কথা ওলাইছে যেতিয়া এটা কথা সুধোঁ আমি প্ৰায় দেখিবলৈ পাওঁ ইউটিউব চেনেল মানে আজিকালি এই আগতে ধৰি লওক এই পিচিঅ'বিলাক যেনেকুৱা হৈছিল মানে ঘৰে ঘৰে মানে বা দোকানে দোকানে অকল পিচিঅ'ই ঠিক সেইদৰে আজিকালি যাৰ মোবাইল আছে তাৰ ইউটিউব চেনেল আছে তাৰ কোৱালিটি বা তাৰ বিষয়বস্তু সেই বস্তুবিলাকত মই অসমীয়া যিমানবিলাক চেনেল চাইছোঁ খুব কম সংখ্যক চেনেলেহে মানুহৰ কাৰণে এটা সঠিক বাৰ্তা যোৱা বা কিবা এটা লাভ হোৱা বা কিবা এটা শিকা জনাৰ কাৰণে চেনেলবিলাক কৰি আছে তো কিছুমান মই দেখিছোঁ কোনো মানে হেৰি নোহোৱা কথা ভিত্তি নোহোৱা কথা বুলিয়ে ক'ম যাৰ পৰা কাৰো একো উপকাৰ নহয় বা লাভ নহয় বা কাৰোবাৰ কিবা বস্তু এটা কাটি আনি পেলাই সেইটোকে আপোনাৰ অভাৰলেপ কৰিছে বা মানে ভইচ ডাব কৰি পেলাই কিবা কিবি দিছে তো সেই নতুন প্ৰজন্মটোক এই ইউটিউবটোৰ বা ছ'চিয়েল মিডিয়াৰ প্ৰয়োগৰ ক্ষেত্ৰত আপুনি আপোনাৰ ফালৰ পৰা কেনেকৈ ধৰণেৰে ক'ব
বহুত ভাল এটা প্ৰশ্ন সুধিলা চোৱা ইউটিউব ইনষ্টাগ্ৰাম ফেচবুক এই সকলোবোৰ এটা ভাল মাধ্যম বুলি মই কওঁ কিন্তু সেই মাধ্যমটো আমি কেনেকৈ ইউজ কৰোঁ সেইটোৰ ওপৰত ডিপেণ্ড কৰিব আমি সেইটো বস্তু বেয়াকৈ ইউজ কৰিব পাৰোঁ সেইটো বস্তু ভালকৈ ইউজ কৰিব পাৰোঁ আৰু তুমি যিহেতু ক'লা যে কিছুমান বস্তু আমি চাওঁ যিটোৰ পৰা আমি একো উপকাৰ নহয় আৰু কিছুমান অকল লাভ লোকচানৰ কাৰণেই কৰে তো মই এইটো কওঁ যে লাভ লোকচানটো চাবই লাগিব কাৰণ কিবা এটা কৰিলে তোমাৰ তাত তুমি সময় যেতিয়া তুমি তাতে লগাইছা সময় ইউটিলাইজ কৰিছা তাৰ পৰা তোমাৰ কিবা নহয় কিবা এটা লাভ তোমাৰ সেইটো এক্সপেক্টেশ্যন থাকিব কিন্তু লাভ হৈ পেলাই যদি মানুহখিনিৰ কাৰণে বা আমি সমাজৰ কাৰণে কিবা এটা আমি কৰোঁ সেই ভিডিঅ'টোৰ জৰিয়তে 10টা মানুহে শিকিবলৈ পাইছে তেতিয়া আমাৰ কষ্টখিনি বা আমাৰ লাভটো যোনটো তাৰ পৰা লৈছোঁ সেইখিনি সাৰ্থক হ'ব বস্তুটো বুজি পাইছা কিন্তু যদি মই অকল এইটোৱে কৰোঁ যে মোক অকল ভিউজ লাগে বা মোক অকল ফেমাছ হ'ব লাগে মই সেই ইউটিউবত মই এনেকুৱা এটা বস্তু দিওঁ য'ত মানুহে চাই ভাল পায় কিন্তু মানুহৰ একো উপকাৰ নহয় আৰু কেতিয়াবা এনেকুৱাও দেখোঁ কিছুমান ভুৱা বাতৰি বা ভুৱা কথা বতৰা লৈ পেলাইও চেনেল কিছুমান মানুহে চলাই আছে সেইটোও দেখিবলৈ পাওঁ কেতিয়াবা পায় ময়ো পাওঁ এই ক্ষেত্ৰত মই ক'ব বিচাৰিছোঁ আমাৰ বৰষুণ চিৰিয়েল আমাৰ ৰং চেনেলত ৰিলিজ হোৱাৰ আগতে কিছুমানে টিভিত ৰেকৰ্ডিং কৰি যোনটো থাম্বনেইল আহে থাম্বনেইলটো বেলেগ কিবা কিবি কৰি পেলাই দি দিয়ে অকল ভিউজৰ কাৰণে কিন্তু চোৱা সেই ভিউজটো তুমি পাবা কিন্তু তাৰ বাহিৰে তুমি ৰিকগনেশ্যন নাপাবা এতিয়া তুমি আমাৰ শিখাই বহুত ধুনীয়া গান গায় কথাটো কৈছোঁ এতিয়া তুমি গান গোৱা ফেম বেলেগ বস্তু ৰিকগনেশ্যন বেলেগ বস্তু তোমাক মানুহে এতিয়া চিনি পাই তোমাক ক'ব যে শিখা তুমি বহুত ধুনীয়া গান গোৱা তোমাৰ গান শুনি বিৰাট ভাল লাগে সেইটো হৈছে তোমাৰ ৰিকগনেশ্যন তুমি কিবা নহয় কিবা এটা গোৱা তোমাক মানুহে চিনি পায় ভিউজ পোৱা সেইটো বেলেগ বস্তু কিন্তু তুমি জানা যে তোমাক লাগে কি তুমি কি বিচাৰা তোমাক ফেম লাগে নে তোমাক ৰিকগনেশ্যন লাগে হয় নে নাই তো ফেম আৰু ৰিকগনেশ্যন দুটা বেলেগ বস্তু আৰু এইখিনিতে আজি যিহেতু শিল্পী দিৱস আৰু এটা কথা সোধোঁ নতুনৰ বাবে মই প্ৰায় লক্ষ্য কৰোঁ মই যেতিয়া ধাৰাবাহিক চাওঁ বা কিবা গীত শুনো মই সদায় হেডফোন দি পেলাই শুনো কাৰণ মই নিজে অসমীয়া বিভাগত আছিলোঁ আৰু সেইটো সন্দৰ্ভত মানে কি মই শব্দৰ প্ৰক্ষেপণ নিক্ষেপণ বা উচ্চাৰণ এইবিলাকৰ ক্ষেত্ৰত বিৰাট সজাগ আৰু নিজেও যেতিয়াই গান গাওঁ সেইখিনিৰ ওপৰত চকু দি পেলাই কৰোঁ আৰু সেইটো কাৰণে যেতিয়া চাওঁ মই সেই বস্তুটো লক্ষ্য কৰোঁ আৰু আপোনাৰ এটা যোগাত্মক দিশ কি আপুনি ধাৰাবাহিকখনত যেতিয়া অভিনয় কৰিছে আপোনাৰ যিটো শব্দৰ প্ৰক্ষেপণ নিক্ষেপণ বা উচ্চাৰণ বিশেষকৈ ইমান এটা মানে সুন্দৰ ফ্ল'ৰত বা ইমান এটা সুন্দৰ গতিত যাই আছে সেই বস্তুখিনি ক'ৰ পৰা কেনেকৈ ধৰণেৰে আয়ত্ব কৰিছে বা সেইটো ক্ষেত্ৰত নতুনক আপুনি কি ক'ব বিচাৰিব এইটো বস্তু মই কেতিয়াও প্ৰেক্টিচ কৰা নাছিলোঁ দেই আচ্ছা মই আগতে বহুত স্পীডত কথা কৈছিলোঁ আচ্ছা আৰু এইটো বস্তু মই শিকিলোঁ মই যেতিয়া চাকৰি কৰি আছিলোঁ মোৰ য'ত চাকৰি কৰি আছিলোঁ মোক বহুত বস্তু শিকালে মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটো হয়তো ইংলিছতে হওক বা হিন্দীতে হওক বা অসমীয়াতে হওক বা বেলেগ লেংগুৱেজতে হওক কিন্তু মানুহৰ লগত কেনেকৈ কথা পাতিব লাগে সেইটো মোক শিকালে আৰু সেইটো বস্তু মোক আজিলৈকে মোৰ গাত আছে আৰু কালচাৰেল বস্তুটো মোৰ ঘৰৰ পৰা আহিছে বুলি মই ক'ব বিচাৰোঁ কাৰণ মোৰ দেউতাই আগতে কালচাৰেল লাইনৰ লগত জড়িত হৈ আছিলে ৰাসত হওক বা গানত হওক বা এক্টিং জগতত হওক সেনেকৈ কমাৰ্চিয়েলি যোৱা নাছিলে কিন্তু কৰিছিলে মোৰ সৰুৰ পৰা এটা আশা বুলি নকওঁ আৰু যে মোৰ মন এটা আছিলে যে মই নিজকে স্ক্ৰীণত দেখিম তো কেতিয়াও মই এক্টিং শিকা নাছিলোঁ এক্টিঙৰ বিষয়েতো মই এক্টিঙৰ এইটো নাজানো কিন্তু কৰি চাওঁ বুলি ভাবিলোঁ কৰি চোৱাত দেখোন ভাল লাগিলে আৰু সেই বস্তুটো এতিয়ালৈকে ভাল লাগি গৈ আছে আৰু মই ভাবোঁ যে এইটো সদায় ভাল লাগি গৈ থাকিব আৰু আমিও আজিৰ দিনটোত আশা কৰিম আপুনি নিজক আগুৱাই লৈ যোৱাৰ লগতে আপোনাৰ যিখিনি দায়বদ্ধতাৰে কাম কৰি আছে তো তাৰ জৰিয়তে নতুন আৰু দুজনে সাহ পাওক উৎসাহ পাওক বা সেইটো আমি সদায় আপোনাৰ পৰা আশা কৰিম মই সেইটোকে মই বিচাৰোঁ যে নতুন প্ৰজন্ম আমাৰ অসমত যোনটো দিশতে নাযাওক শিল্পী বুলি ক'লে অকল মই যে এক্টিং কৰোঁ বা গান গাওঁ সেইটো শিল্পী নহয় যিকোনো এটা শিল্প তুমি যদি ভালকৈ কৰা তেনেহ'লে তুমি এজন শিল্পী যিকোনো কাম মানুহে জীৱনত নকৰক কিয় মই এইটো কোৱা নাই যে তুমি এক্সিলেণ্টত আহিব লাগে বা তুমি ইউটিউব কৰিব লাগে বা তুমি বেলেগ কিবা কৰিব লাগে তুমি যিয়ে নকৰা কিয় তুমি ভাল মনেৰে আৰু নিজৰ 100% দিলে সেই কামটোত ছাকচেছফুল তুমি হ'বাই আৰু ছাকচেছফুল বুলি ক'লে সফল বুলি কোৱা বস্তুটোৰ ডেফিনেশ্যন মই আজিলৈকে নাজানো আজি মোৰ হাতত হয়তো বহুত পইচা থাকিব পাৰে মই সফল নহ'বও পাৰে তো সফল বস্তুটোৰ কোনো ডেফিনেশ্যন নাথাকে যদি তুমি নিজে ভাবা যে মই এইখিনি কাম কৰি সুখী ৰাতি ধুনীয়াকৈ শুব পাৰিছোঁ সফল তুমি
শেষত আপোনাক আমি অনুষ্ঠানৰ একদম শেষ পৰ্যায়লৈ আহিছোঁ তো শেষত আপোনাৰ এইখন যিখন বৰষুণ ধাৰাবাহিক এই বৰষুণ ধাৰাবাহিকৰ আপোনাৰ ভাল লগা এটা সংলাপ যদি অকণমান শুনিবলৈ পায় আমাৰ দৰ্শক শ্ৰোতাই খুব ভাল পাব এটা বলিষ্ঠ সংলাপ বুলি কৈছোঁ মই সংলাপটো তেনেকৈ বহুত আছে দেই তুমি ফ'ল' কৰিছা নাই চাই আছা নাই মইতো চায়ে থাকোঁ কাৰণ কালি পৰহি মই চাব পৰা নাই এই মানে অলপ প্ৰিপেৰেশ্যন কিবা কিবি কৰি থাকিব লগা হৈছে কিন্তু মই ৰেগুলাৰ চাওঁ মানে কেতিয়াবা এনেকুৱা হয় 2-4টা এপিছ'ড একেলগে চাই দিওঁ অ'কে ইউটিউবত চোৱা তেনেহ'লে ইউটিউবত তেনেহ'লে মই ৰিচেণ্টলি এটা যদি তুমি চাইছা মই দেউতাৰ লগত মদ খাই কাজিয়া কৰি আহোঁ চাইছা নাই মই দেউতাক যে মাতো মিষ্টাৰ অতুল বৰুৱা মাতো নাই তো তেতিয়া আহি মই দেৱজনীক লগ পাওঁ তো দেৱজনীক মই আহি পেলাই মোৰ প্ৰেমৰ কথাখিনি খুলি কওঁ মই তাইক কওঁ তোমাৰ যদি লাইফত কোনোবা আছিলেই তোমাৰ জীৱনত কোনোবা আছিলেই তুমি তোক বন্ধু বুলি ভাবিছিলা তুমি এবাৰ কিয় নকলা মোক আৰু তুমি এইটো জানিছিলা যে মই তোমাক ভাল পাওঁ এতিয়া কোৱা কি ভুল হ'ল কোৱা সঁচা ক'বানে তুমি মোক নোকোৱা মই কৈছো শুনা সঁচা এইটোৱে যে তুমি মোক পাগলৰ দৰে ভাল পোৱা সঁচা এইটোৱে যে তুমি মোক তোমাৰ অনাগত দিনবোৰত মোৰ লগত পাৰ কৰিব বিচাৰা কোৱা কি ভুল মোৰ এইকেইটা ৰাখিছোঁ আচ্ছা শেষত পুনৰবাৰ আপোনাক আজিৰ দিনটোত এনেকৈ লগ পাই পেলাই বহুত ভাল লাগিল তোমাৰ চেনেলটোৰ জৰিয়তে মই আৰু কওঁ যে তোমাতকৈ মোৰ বেছি ভাল লাগিলে আৰু শিখাৰ গান দুটামান মই শুনিছোঁ আৰু শিখাৰ শৰীৰ পিনেদি মই কওঁ যদি ইমান সুস্থ নাথাকে অলপমান তোমাৰ শৰীৰত মাজে মাজে অলপ দিগদাৰ দি থাকে কিন্তু তাৰ স্বত্তেও শিখাই ইমান ধুনীয়া কাম কৰি আছে আজি ষ্টুডিঅ'ত আহিলেও শিখাই গান গাই আছে আৰু শিখাই মই ভাবোঁ যে নৱপ্ৰজন্মৰ কাৰণে তুমি বহুত ধুনীয়া এটা আদৰ্শ নাই তেনেকৈ নহয় চেষ্টা কৰি আছোঁ আদৰ্শ কিয় কৈছোঁ এতিয়া কিছুমান তোমাৰ ফিজিকেলি কমপ্লিটলি ফিট থাকে কিন্তু কেতিয়াবা তোমাৰ এক্সকিউজ দিয়ে যে মোৰ এইটো হোৱা নাই মোৰ সেইটো হোৱা নাই মোৰ এনেকৈ কৰিব নোৱাৰোঁ মই তেনেকৈ কৰিব নোৱাৰোঁ বাট আপোনালোকে নিজেই চাওক যে শিখাই শাৰীৰিকভাৱে একদম কমপ্লিটলি এতিয়া সুস্থ নহ'লেও ইমান ধুনীয়াকৈ নিজৰ প্ৰফেশ্যনটোত ভালকৈ সময় দি আছে আপোনালোকে মই এইটোৱে বিচাৰোঁ যে কোনো এক্সকিউজ নিদিয়াকৈ আপোনালোকে জীৱনত ধুনীয়াকৈ আগবাঢ়িব পাৰে যদিহে আপোনাৰ মনোবল আৰু আপোনাৰ সুস্থ আপুনি ভালকৈ বস্তুখিনি লৈ যাব পাৰে শিখাৰ নিচিনাকৈ চেষ্টা কৰিছোঁ আচলতে আগলৈকেতো মানে কি আৰু আমাৰ জেপিদা হওঁ পুৰণা আটাইখিনিৰ লগতে কাম কৰিছোঁ বা লগ পাইছোঁ কিন্তু তাৰ মাজতো আপোনাৰ যেতিয়া কথা ওলাইছিল তো মই নম্বৰটো কৈছিলোঁ যে মই নম্বৰটো বিচাৰি পেলাই গৈছোঁ এতিয়া আপুনিয়ে মোৰ আদৰ্শ হৈ পৰিছে নাই মই ভাবোঁ যে মই আদৰ্শ হ'বলগীয়া এইবোৰ কাম কৰা নাই এই যে আপুনি চেষ্টাটো যে কৰিছে সেইটোৱে আমাৰ কাৰণে সাহস এতিয়া লগতে মই যি কৰিছোঁ মোৰ ভাল লাগি আছে আৰু লগতে এই মানুহে যে তোমাক ভাল পায় এই বস্তুটো তুমি পইচা দি কিনিব নোৱাৰা পইচা দি বা দাবী ধমকি দি তুমি মানুহৰ মন জিকিব নোৱাৰা এইটো ভুৱা হ'ব এতিয়া মই বৰষুণ চিৰিয়েলৰ জৰিয়তে বা ইউটিউবৰ জৰিয়তে মই যিখিনি কৰিছোঁ মানুহে মোক ভাল পাইছে মই মানুহে মৰম দিয়া যে আহোঁতো মানুহে চিনি পাইছে মাত দিছে তো সেইটোৱে মোৰ কাৰণে বহুত সেইখিনি কাৰণেই মোৰ মনটো যে আৰু যায় মই যে তুমি যে কোৱা এক্টিঙত কিছুমান সুধে যে এক্টিঙত বা তুমি লাইফটোত কেনেকৈ মটিভেশ্যন মই মানুহৰ পৰা পাওঁ যেতিয়া মানুহে তোমাক এটা এক্সপেক্টেশ্যন ৰাখে যে এই ল'ৰাটোৱে ভাল কাম কৰি আছে আমাক আৰু ভাল আমাৰ কাৰণে কিবা কৰিব তেতিয়া তোমাৰ মনোবলটো আৰু বেছি হয় যে মই কৰিম মই আৰু কৰিম কথাটো বুজিছা তো সেইটোৱেই সেইকাৰণে মই তোমাৰ চেনেলৰ জৰিয়তে মই আজি সকলোকে বহুত বহুত ধন্যবাদ দিব বিচাৰিছোঁ আৰু যাতে মোৰ লগতে শিখাকো আপোনালোকে আশীৰ্বাদ কৰে যাতে জীৱনটোত আৰু ভাল ভাল কাম কৰি যায় শেষত আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু বৰষুণ চিৰিয়েলখনৰ যিজন পৰিচালক ডাইৰেক্টৰ পংকজ দাকো এই সময়ত ধন্যবাদ জনাইছোঁ ইমান এখন মানে সুন্দৰ ধাৰাবাহিক আমাৰ কাৰণে লৈ আহিছে আৰু তাৰে এতিয়া হেৰি কৰি আছে স্ক্ৰিপ্ট লিখি আছে জ্ঞান আমাৰ স্ক্ৰিপ্ট বহুতে লিখে এতিয়া বৰ্তমান স্ক্ৰিপ্ট যিগৰাকীয়ে লিখি আছে তেখেতৰ নাম হ'ল চিৰন্তন মহন্ত আচ্ছা তো গোটেই টিমটোক ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই বিশেষ দিনটোত মই এই চেনেলৰ জৰিয়তে সকলোকে আহ্বান জনাইছোঁ
আৰু এটা লাইন কৈ পেলাই মই সামৰণি মাৰিম যে শিল্পী খাব পৰাজনহে শিল্পী। একদম সঠিক কথা। শিল্পী খাব পৰাজনহে শিল্পী। আৰু শেষত পুনৰ বংকিমদাক ধন্যবাদ জনাইছোঁ আৰু সকলো শ্ৰোতা দৰ্শকক ধন্যবাদ জনাইছোঁ আৰু আজিৰ এই অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ।